কিয় অখিল গগৈক ভোট দিব? এয়া কংগ্ৰেছৰ আমোলাৰ দৃশ্য। ৰাজপথত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বিশাল আন্দোলন, নেতৃত্বত অখিল গগৈ। তেতিয়া বিজেপি আছিল অখিল গগৈৰ সমৰ্থনত, নদীবান্ধৰ বিৰোধী। সময় বাগৰিল, শাসকো সলনি হ'ল। বিজেপি শাসনলৈ আহিয়েই সুৰ সলালে। এইবাৰ বৃহৎ নদীবান্ধৰ দুৰ্ঘৰ সমৰ্থক হ'ল বিজেপি আৰু কংগ্ৰেছ নদীবান্ধৰ বিৰোধী। কিন্তু নিজৰ মতত আগৰ দৰে অটল অলৰঅচৰ হৈ ৰ'ল এজন মানুহ, তেওঁ অখিল গগৈ। কেৱল নদী বান্ধেই নে? বাংলাদেশক ভূমি হস্তান্তৰ, GST, APSC কেলেংকাৰী, সকলোতে সকলোৰে স্থিতি সময় সাপেক্ষে সলনি হৈ থাকিল ৰাজনৈতিক পৰিৱেশ অনুসৰি। কিন্তু অখিল গগৈ নিজৰ স্থিতিত অবিচলিত হৈ ৰ'ল। সলনি হোৱা সময়, সলনি হোৱা শাসকে সলাব নোৱাৰিলে অখিল গগৈৰ মাত। APSC কেলেংকাৰীৰ তদন্তৰ দাবী কৰি অখিল গগৈয়ে কাৰাবাস খাটিলে। কেলেংকাৰীত জড়িত বহুতেই নিশাতৰ ভিতৰত ৰাজনৈতিক পোচাক সলাই ধোৱা তুলসীৰ পাত হ'ল। কিন্তু অখিল গগৈয়ে কৈয়ে গ'ল আৰু অধিক তদন্তৰ প্ৰয়োজন আছে। অখিল গগৈয়ে আজিও কৈছে, কা আমি নামানো। চৰকাৰ কাৰ আছে তালৈ চাই তেওঁ কোৱা নাই। অসমীয়া জাতি, অসমবাসী ৰাইজৰ ভয়ংকৰ ভৱিষ্যতলৈ চাই অখিল গগৈয়ে আজি যি কৈছে তাকেই তেওঁ চিৰকাল কৈ যাব। ৰাইজৰ হৈ মাত মাতি অনেক জীয়াতু ভুগিলে অখিল গগৈয়ে। এইবাৰ ৰাইজৰ পৰা তেওঁ বিচাৰিছে সামান্য স্নেহ, আশীৰ্বাদ আৰু সমৰ্থন। ৰাইজৰ মততথ্য, যুক্তি আৰু দৃঢ় উদ্দীপ্ত কণ্ঠেৰে তুলি ধৰিব পৰা অখিল গগৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী। বিধানসভাত শুই থকা মানুহ বহুত দেখিলোঁ। আহক, শিৱসাগৰবাসীয়ে এইবাৰ এজন জাগ্ৰত জনতাৰ কণ্ঠক বিধানসভালৈ পঠিয়াওঁ। চিলিণ্ডাৰৰ ছবিত ভোট দি অখিল গগৈক জয়যুক্ত কৰোঁ।